প্ৰথমতে মই এই বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি সংবাদমেল সম্বোধন কৰি যিখিনি বক্তব্য ৰাখিছিল তাৰে কিয়দাংশ আৰম্ভণিতে আপোনালোকক দেখুৱাই লৈছোঁ। চাওক, এই চৰকাৰৰ সিদ্ধান্তক লৈ অখিল গগৈ মন্তব্য। মানে এটা কথা খাটাং যে ৰাজ্য চৰকাৰখনে অসমৰ ৪৭খন অঞ্চলক ৪৭টা অঞ্চলক গ্ৰাম্য অঞ্চলৰ পৰা নগৰ অঞ্চলৰ অন্তৰ্ভুক্ত কৰিবলৈ লোৱা কথাটো সন্দৰ্ভত মোৰ তিনিটা কথা মোৰ ক'বলগীয়া আছে। প্ৰথম কথাটো হ'ল যে চৰকাৰখনে আচলতে অৰ্থনৈতিক সংকট যি ব্যাপক ৰূপত ভুগি আছে, সেই সংকটটো যদিও অসমৰ মানুহৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছে, চৰকাৰখনৰ কোনোফালে উপায় নাইকিয়া হৈ গৈছে। গতিকে চৰকাৰখনে ডকা হকা দি ডকাইতি কৰাৰ নিচিনাকৈ অসমৰ জনগণৰ পৰা যেনে তেনে টকা ল'ব লাগে, কৰ কাটল ল'ব লাগে। কৰ কাটল লোৱাৰ কাৰণে যিমান পথ আছে সকলো পথ তেওঁলোকে এতিয়া ব্যৱহাৰ কৰিছে। আনকি আটাইতকৈ আশ্চৰ্যজনক কথা, অসমৰ গাঁৱৰ মানুহ এজনে এখন ট্ৰেক্টৰ চলাই যদি পথাৰৰ পৰা উঠিছে তালৈ আহি MBI আহি গাঁৱৰ ভিতৰৰ একেবাৰে গাঁৱৰ ঘুকুত গাঁৱৰ ভিতৰৰ পথাৰ এখনৰ পৰা উঠি অহা ট্ৰেক্টৰ এখনক ধৰিবৰ কাৰণে এতিয়া খাপ পিটি ৰৈ থাকে MBI বিলাক। চৰকাৰে টাৰ্গেট লৈ দিছে যে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে ইমান কোটি টকা তুলি দিবই লাগিব। সেইটো য'ৰ পৰাই নিদিয়ক, লাগিলে ডকাইত কৰি দিয়ক, চুৰ কৰি দিয়ক, ধমকি দি দিয়ক, ২ নম্বৰী কৰি দিয়ক, য'ৰ পৰাই নিদিয়ক লাগিলে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে সেই পইচা তুলি দিব লাগে। এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টকো তেনেকুৱা ধৰণৰ টাৰ্গেট দি দিয়া হৈছে। ৰেভিনিউ ডিপাৰ্টমেণ্টক টাৰ্গেট দি দিয়াৰ ফলস্বৰূপে কৈছে আজিকালি আপোনালোকে দেখিছে যে সকলো ঠাইতে মাটিৰ যিটো মূল্য, ভেলু অফ লেণ্ড, মাটিৰ যিটো মূল্য, সেই মাটিৰ মূল্য যিটো প্ৰিমিয়াম, সেই প্ৰিমিয়ামটো সাংঘাতিক ধৰণে বৃদ্ধি কৰি দিছে যাতে চৰকাৰৰ ঘৰলৈ য'ৰ ত'ৰ পৰা পইচা আনিব পাৰে। তো সেই নগৰ পৰিক্ৰমা যিটো ডিপাৰ্টমেণ্ট আছে, সেই নগৰ পৰিক্ৰমা ডিপাৰ্টমেণ্টকো বোধহয় অধিক কৰ কাটল সংগ্ৰহ কৰিবৰ কাৰণে, অধিক টেক্স বা ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে বোধহয় নিৰ্দেশ দিয়া হৈছে। আৰু তাৰে কাৰণে আচলতে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যেকবাৰ লৈ আছে। মোৰ দ্বিতীয় কথাটো ক'বলগীয়া হ'ল যে অকল কেৱল অৰ্থনৈতিক সংকট জোৰা মাৰিবৰ কাৰণে নহয়, অৰ্থনৈতিক সংকটে কেনেকুৱা ধৰণে দেউলীয়া কৰি পেলাইছে, কেনেকুৱা ধৰণে চৰকাৰ চলিব নোৱাৰা পৰিস্থিতি কৰি দিছে, অথচ দেখুৱাই থাকিবৰ কাৰণে আকৌ হেলিকপ্টাৰো চলাই থাকিব লাগে, দেখুৱাই থাকিবৰ কাৰণে আকৌ প্ৰজেক্টৰ এটা দুটা প্ৰজেক্টটো ফিটাডালো কাটি থাকিব লাগে। এইটো কাম কৰিবলৈ যাওঁতে অপৰিকল্পিতভাৱে প্ৰত্যেকটো ক্ষেত্ৰতে অসমৰ জনগণৰ ওপৰত কৰৰ বোজাৰ জাপি দিবলগীয়া হৈছে। দ্বিতীয় বস্তুটো হ'ল যে এই চৰকাৰখনে কেতিয়াও কোনোপধ্যে কোনো কথা পাতিবৰ কাৰণে কেতিয়াও কোনোপধ্যে অসমৰ জনগণৰ পৰা মতামত নলয়। হিমন্ত বিশ্ব শৰ্মাই ৰাতিটোৰ ভিতৰতে এটা কথা ভাবি লয়, পিছদিনা ৰাতিপুৱা সেইমতে কাম কৰে। আজি আমি দেখিবলৈ পাইছোঁ যে কাৰ লগত আলোচনা কৰি না বিধানসভাত আলোচনা কৰা হৈছে, না ক'ৰবাত অসমৰ নাগৰিকসকলৰ লগত, নগৰ অঞ্চলবিলাকৰ নাগৰিকসকলৰ লগত বা গ্ৰাম্য অঞ্চলৰ মানুহৰ লগত আলোচনা কৰা হৈছে। কাৰ লগত, না চিভিল ছ'চাইটিৰ লগত আলোচনা কৰা হৈছে, না দল সংগঠনৰ লগত আলোচনা কৰা হৈছে, না ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা কৰা হৈছে, না বিধানসভাত এই সম্পৰ্কে কোনো প্ৰস্তাৱ গ্ৰহণ কৰিছে বা এই সম্পৰ্কে আলোচনা কৰিছে। কোনো কথা বাৰ্তা নাই। হঠাতে ৪৮টা অঞ্চল আকৌ নগৰবিলাকত ভৰাই দিব লাগে। কেলে? কৰ লাগে, তেওঁলোকক অধিক টকা লাগে, মানুহৰ পৰা অধিক লুটিব লাগে। এই কামবিলাক কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছোঁ যে সকলো ধৰণৰ নীতি নিয়ম, সকলো ধৰণৰ আইন কানুন এইবিলাক ভংগ কৰি থকা হৈছে। অসমৰ নগৰ অঞ্চলবিলাকত আচলতে এই চৰকাৰখনে কিবা সা সুবিধা দিব পাৰিছেনে? এই যে নগৰ অঞ্চল কৰি দিব, নগৰ অঞ্চল কৰি দিয়াৰ পাছত কিবা বিশেষ ধৰণৰ সা সুবিধা দিব নেকি? কেৱল কৰ তুলিব, কেৱল টেক্স ল'ব, আৰু কেৱল টেক্স ল'ব, তাৰ বিপৰীতে কি হ'ব যে নগৰ অঞ্চলবিলাকৰ কাৰণে কিন্তু উন্নয়নৰ কাৰণে কোনো পইচা খৰচ নকৰে। আটাইতকৈ ডাঙৰ কথা, বেলেগ কথাটো মই বাদেই দিলোঁ, মই আমাৰ শিৱসাগৰ নগৰখনৰ কথা কৈছোঁ। আপোনালোকে এবাৰ শিৱসাগৰ নগৰখনলৈ যাওক, শিৱসাগৰ নগৰখনত জাবৰৰ দম দেখিলে, শিৱসাগৰ নগৰখনৰ অপৰিষ্কাৰ অৱস্থা দেখিলে আপুনি আচৰিত নহৈ নোৱাৰে যে এখন ঐতিহাসিক ঠাইত কেনেকৈ শিৱসাগৰক ইমান লেতেৰা কৰি ৰাখিব পাৰিছে। চৰকাৰে তাৰ কাৰণে কোনো ধৰণৰ মেকানিজিম তৈয়াৰ নকৰে, তাৰ কাৰণে কোনো ধৰণৰ টকা খৰচ নকৰে। শিৱসাগৰ নগৰৰ কেৱল ৩০% মানুহৰ বিশুদ্ধ খোৱা পানী আছে, পাইপৰ পানী আছে। ৭০% নগৰৰ মানুহে খোৱা পানী নাপায়। অথচ
70% মানুহক খোৱা পানী যোগান দিবৰ কাৰণে কোনো এটা প্ৰজেক্ট ল'বৰ কাৰণে তেওঁলোকৰ হাতত ধন নাই, কোনো ব্যৱস্থা তেওঁলোকে কৰিব নোৱাৰে। কিন্তু তেওঁলোকক কি লাগে? তেওঁলোকক শিৱসাগৰ নগৰত আৰু অধিক অঞ্চল ভৰাই দিব লাগে, ভৰাই লৈ সেই অঞ্চলৰ মানুহৰ পৰা টকা ল'ব লাগে, ৰেভিনিউ ল'ব লাগে, লুটিব লাগে, কিন্তু সুযোগ সুবিধা একো দিব নালাগে। আজি শিৱসাগৰ নগৰত বৰষুণ এজাক দিলেই লগে লগে কৃত্ৰিম বানপানী হয়। এটা ড্ৰেইন চাফা নকৰে, এটা ড্ৰেইন পকীকৈ নিৰ্মাণ নকৰে, এটা ড্ৰেইনৰ পৰা নদীখনলৈ পানীখিনি বৈ যাবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, ড্ৰেইনেজ ছিষ্টেম এটা কৰিবৰ কাৰণে কোনো ব্যৱস্থা নকৰে। অৰ্থাৎ নগৰবিলাকৰ কোনো ধৰণৰ সা সুবিধা একো ব্যৱস্থা নকৰে। কিন্তু তেওঁলোকক নগৰত মানুহ বেছিকৈ ভৰাবলৈ লাগে, কাৰণ নগৰত মানুহ বেছিকৈ ভৰালে অধিক পৰিমাণে কৰ সেই মানুহবিলাকে জনগণে দিব লাগিব, নাগৰিকবিলাকে অধিক পৰিমাণে কৰ দিব লাগিব।